বাবা ককা ইমান সময় ক'ত আছিলি? নাই এনেই এপাক ওলাই গৈছিলো। ঘৰখনৰ সমস্যা এটা দেখি এনেকৈ গায়ে এৰা কামটো কিন্তু ভাল লক্ষণ নহয়। সমস্যা নে আন কিবা মই নাজানো, কিন্তু সৰু সৰু এনেকুৱা কিছুমান কথাই মানুহৰ মনবোৰ দুফাল কৰে। এনেবোৰ পৰিস্থিতিত তই নিজে মানুহটো উপস্থিত থাকিলে ভাল। কিন্তু ককা মই সেইবোৰত সোমাই কি কৰিম? মই জানো কাৰোবাক কিবা ক'ব পাৰিম? সেইকাৰণে এইবোৰৰ পৰা আঁতৰি আছিলো। ডাঙৰ হৈছ, সংসাৰ কৰিছ, গতিকে নিজৰ সংসাৰখনৰ প্ৰতি দায়বদ্ধ হবলৈ শিক। এইবোৰ সৰু কথা, কিন্তু সকলো কথাতে গায়ে এৰা স্বভাৱটোৱে ক্ষতি কৰিব। ককা সংসাৰ কৰিছ যেতিয়া এইবোৰ কথাও জানিব লাগিব। এইবোৰো জীৱনৰ এটা অংশ। যা এতিয়া। তুমি মোৰ কথা ভাবা, মই কি আনন্দত আছো? চোৱা মাজনী, তুমি জীৱনত যি বিচাৰিছা মই সকলো তোমাক আনি দিছো, আৰু এতিয়া তোমাৰ মাক মই উভতাই আনিম। কিন্তু তুমি যদি এনেকৈ নোখোৱা নোবোৱাকৈ থাকা মই আৰু বেছি কষ্ট পাম। এতিয়া মোৰ মূৰৰ পৰা এটা চিন্তা আঁতৰ হোৱা নাই, আৰু এফালে তুমিও যদি মোক অকণমান অকলে থাকিবলৈ দিয়া তুমি। তোমালোকৰ কাজিয়া বোলে শেষ হোৱাই নাই? কাজিয়া বুলিনো কিয় কৈছে? মই জানো কাজিয়া কৰিব পাৰো? কওকচোন। এয়া মাত্ৰ এটা ভুল বুজাবুজিহে আছিল। জেঠাই চাগে মনটো বেয়াই লাগি আছে। অলপ পিছত নিজেই উপলব্ধি কৰিব আৰু নিজেই সকলো ঠিক হৈ যাব। মই তোমাক সকলো কথা বুজাই থৈ গৈছিলো। একেটা কথাকে কিয় বঢ়াব লাগে? কিন্তু মই এইবোৰ বেয়া পাওঁ। মই কথাবোৰ বঢ়াই থকা নাই। চোৱা অৰুন্ধতী, মই জেঠাইক জানো কিছুমান ভুল জেঠাইৰো আছে। আৰে যিবোৰ কথা জেঠাই নধৰিলেও হয় সেইবোৰতনো কিয় লাগি থাকিব লাগে? শুনা, তুমি এইবোৰ কথাত কাণ নিদিবা। আৰে নতুনে তেওঁ এইবোৰ কথা শুনাবই নালাগে। কথাবোৰ শুনি মোৰ জেঠাইৰ ওপৰতে খং উঠিছে। কিন্তু জেঠাইকতো মই একো ক'ব নোৱাৰো। সেইকাৰণে তোমাকে কৈছিলো, কিয়নো তোমাৰ প্ৰতি মোৰ অন্তৰত অকণমানো সন্দেহ নাছিল। জেঠাইক আপুনি বেয়া নাপাব, তেওঁ বেয়া নহয়। এইবাৰৰ পৰা তোমাক কোনোবাই কিবা ক'লে মোক ক'বা। এতিয়া তুমি এই ঘৰৰ বোৱাৰী। আৰে হকে বিহকে তোমাক কোনোবাই কিবা ক'লে তুমি কিয় শুনি থাকিবা? মই হলেতো একেবাৰে সহ্য নকৰিলো হয়। সেইকাৰণে তাৰ পৰা আঁতৰি গৈছো। হেৰি শুনকচোন, আপুনিনো এইবোৰ কি কৈ আছে? কথাবোৰ আপুনি তেনেকৈ নেভাবিবচোন। মোৰোতো ভুল হ'ব পাৰে, আৰু আপুনি জেঠাইক তেনেকৈ একো নক'ব। তেখেতে আপোনাক খুব মৰম কৰে। জেঠাই মোক কেতিয়াবা বেয়া পালেও আপোনাক কেতিয়াও বেয়া পাব নালাগে। আপুনি তেওঁৰ সন্তানৰ দৰে। মোৰ কাৰণে আপুনি তেওঁক কিবাকৈ মনত আঘাত দিয়াটো মই একেবাৰে নিবিচাৰো। কথাটো কলো, জেঠাইৰ প্ৰতি এটা বেয়া ধাৰণা সুমুৱাব পৰা হলে বৰ ভাল আছিল। কথা ভাবিছো। কোৱা ককা। বোৱাৰী দুদিনমানৰ বাবে ঘৰৰ পৰা আহকগৈ। কিয় ককা? কিয় মানে বিয়া হোৱাৰ পাছত এবাৰো ঘৰলৈ যোৱা নাই।
ঘৰৰ পৰা আহিলে অন্তত মনটো ভাল লাগিব। অৰুন্ধতী একো নকলেও মই কিন্তু মনটো বুজি পাওঁ। নাই ককা, তেনেকুৱা একো কথা নাই। গায়ত্ৰীৰ বা কি ক? মইনো কি ক'ম, আপোনালোকে যি ভাল দেখে তাকেই কৰক। কিবা এটা কৈ আৰু বিপদত পৰিবলৈ মোৰ ইচ্ছা নাই। কিন্তু ককা, অৰুন্ধতীয়ে গাঁৱৰ ঘৰখনলৈ গৈ কি কৰিব? খালী ঘৰখনত কিয়? তই লগত যাবি আকৌ, আৰু ময়ূৰীকো মাতি দিবি। ঘৰখন খালী হৈ পৰি আছে, এনেকৈ মানুহ দুনুহ গলেহে ঘৰখন চাফ চিকুণ হৈ থাকিব। শ্ৰুতি কোৱা, বৰুণ, আমাৰ ঘৰলৈ আহা এতিয়াই। এতিয়া মানে কিয়? এনি প্ৰব্লেম? বৰুণ, মা ঘৰত নোহোৱা 2 দিন হ'ল। একো নাজানো। মই শ্বিলঙৰ পৰা আহিহে কথাটো গম পাইছো। তুমি এতিয়াহে আমাৰ ঘৰলৈ আহা। কি? ঠিক আছে, মই এতিয়া তোমাৰ ওচৰলৈ গৈ আছো। কি হ'ল? শ্ৰুতিয়ে কিয় ফোন কৰিছিল? মই শ্ৰুতিৰ ওচৰলৈ যাব লাগিব ককা। তাৰ মাক হেনো ঘৰত নাই, আজি 2 দিনেই হ'ল। মই এতিয়াই যাব লাগিব। মই একো কথা গম নাপাওঁ ককা। কথাবোৰ জানিলে তোমালোকক পাছত জনাম। মই আহিছো। বাবা শুনচোন। কথাটো ভালকৈ কৈ নগ'ল নহয়। হঠাৎ আকৌ এইবোৰ কি হ'ল? 2 দিন হ'ল শ্ৰুতি মাকো ঘৰৰ পৰা নোহোৱা হ'ল। কলৈ যাব পাৰে বাৰু? তাকেইতো, কি বা হ'ল? শ্ৰুতিৰ মাক ঘৰৰ পৰা নোহোৱা আজি 2 দিন হ'ল। তাইনো বাৰু এতিয়াহে গম পালে। আৰু এখেতক এতিয়া ফোন কৰি জনোৱাৰ কাৰণটো কি? খাই লওক। মোক এইদৰে ইয়ালৈ কিয় আনিছ? কিয় আনিছ হা? আগতে খাই লওকচোন। নাখাওঁ মই এইবোৰ। মোক যাবলৈ দে মোক। মই তহঁতক কাকো সোধাই নেৰো। মোক এইদৰে এনেকৈ অনাৰ কাৰণ কি? সেইবোৰ চব গম পাব, আগতে খাই লওক। নাখাওঁ বুলি কৈছো নহয়। শ্ৰুতিয়ে তোক বিচাৰি আহিছিল। অহাৰো সময় হ'ল, এতিয়া যাবলৈকে ওলাইছে। পিছে তই ইমান সোনকালে উভতি আহিলি যে? আমিতো ভাবিছিলো তহঁত কিছুদিন তাত থাকিবি। নাই, এনেই কিবা এটা ভাল নালাগিল, গুচি আহিলো। শ্বিলঙত ভাল নালাগিল কিয় বাবা? এৰাতি থাকিলো আৰু। আহা অৰুন্ধতী। অৰুন্ধতী, ভালে আছা? আছো, ভালে আছো। থেংক গড শ্ৰুতি, তোমাক যে ইয়াত লগ পালো। কিয়, কিবা কথা আছিল নেকি? নহয় মানে, অৰুন্ধতীয়ে শ্বিলঙত তোমাৰ দৰে ছোৱালী এজনীক লগ পাইছে। তাৰ পাছত মোক বাৰে বাৰে সুধি আছে, সেয়া শ্ৰুতি নেকি? মই আৰু শ্বিলং আৰু নাযাওঁ দেই। আমি শ্বিলঙৰ পৰা ঘৰ আহি পাওঁতে শ্ৰুতিটো ইয়াতে বহি আছিল। আৰু তেতিয়াতো তাই আপোনালোকৰ লগত ভালকৈ হাঁহি মাতি কথা পাতিছিল। তুমি ঠিকেই কৈছা। মাক দেউতাকৰ কথাও তাই ভালকৈ কৈছিল। গতিকে ককা, মোৰ সন্দেহ হোৱা কথাটো হ'ল, শ্ৰুতিৰ মাক যদি 2 দিন ধৰি ঘৰত নাছিলেই, তাই কথাটো গম পোৱা নাছিল নেকি? ময়ো তাকে ভাবিছো। কথাটো তাই জনা হলে আমাৰ আগত এবাৰ হলেও ক'লেহেঁতেন। সকলো কথা আমাৰ আগত ক'বলৈ বেয়া পাবও পাৰে, কিন্তু মই ভাবো শ্ৰুতিৰ মাক ঘৰত নোহোৱা কথাটো যদি সঁচা হয়, তেনেহলে শ্ৰুতিয়ে কথাটো দেৰিকৈ গম পাইছে। দেৰিকৈ কিয় গম পাব? আমাৰ আগততো শ্ৰুতিয়ে ঘৰৰ পৰা অহা বুলি কৈছিল। যদি ঘৰৰ পৰাই আহিছে, তেতিয়াহ'লে সকলো কথাই জানে। কৰবাত নহয় কৰবাত কিন্তু শ্ৰুতিয়ে আপোনালোকক কিবা ফাঁকি দিছে। তুমি সকলো কথা ভালকৈ নজনাকৈ এনেকৈ শ্ৰুতিৰ কথা ঘপককৈ কৈ দিলা যে? তোমাৰ শ্ৰুতিৰ লগত চিনাকি হোৱা কেইদিন হৈছে?
এনেকৈ কাৰোবাৰ বিষয়ে বেয়াকৈ কোৱাটো উচিত হৈছে জানো বোৱাৰী? মই অনুমানৰ ভিত্তিত কথাবোৰ ক'লেও মোৰ কথাত ক'ৰবাত সত্যতা আছে। মই এনেই কোৱা নাই। নিজৰ মাকজনী ঘৰৰ পৰা দুদিন ধৰি নোহোৱা হোৱাৰ পাছত শ্ৰুতিয়ে কেনেকৈ আপোনালোকৰ লগত হাঁহি মাতি কথা পাতি থাকিব পাৰিলে? নিজৰ মাকজনীৰ এনে বিপদত সন্তানে জানো এনেকুৱা কৰিব পাৰে? কথাবোৰ এবাৰ হ'লেও উলিয়ালে হয়। আৰু এখেতকতো শ্ৰুতিয়ে লগো পাইছে। এনেকুৱা এটা ঘটনা এখেতক লগ পাওঁতে ক'লে হয়। কথাটো ঠিকেই। মোৰ মতে শ্ৰুতি শ্বিলঙত আছিল। সেয়ে তাই মাক নোহোৱা কথাটো গম পোৱা নাছিল। শ্বিলঙত? কি? এতিয়া ছোৱালীজনীক লৈহে বৰ চিন্তা হৈছে। মাকৰ কথা ভাবি তাইৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। মই বুজাবলৈ বহুত চেষ্টা কৰিলো, কিন্তু তাই নুবুজে। হ'বই, যিমানে নহওক মাকটো। আৰু আমিও যিমান পাৰোঁ সোনকালে সন্ধান উলিয়াবলৈ চেষ্টা কৰি আছো। অৱশ্যে মই আপোনাৰ ওচৰলৈ এটা বেলেগ কথাই ডিছকাছ কৰিবলৈ আহিছিলোঁ। কওকচোন। অনন্যা দুৱৰাৰ মোবাইল ফোনটো আপোনালোকৰ ঘৰৰ লোকেশ্যনতে ডিটেক্ট কৰা হৈছে। মোৰ বোধৰে ফোনটো চালে হয়তো তাৰ পৰা কিবা তথ্য উদ্ধাৰ কৰিব পৰা যাব। হয়, ফোনটো মোৰ হাততে আছে। মই ভাবিছিলোঁ তেওঁ ফোনটো লগত লৈ গৈছে। পাছত ৰুমত চাওঁতে ফোনটো তাতে পালোঁ। ৰ'ব, মই ফোনটো লৈ আহিছোঁ। প্ৰণৱ, আংকল, মই এইবোৰ কি শুনিছো? আণ্টি বোলে ঘৰত নাই? কি কৰিবা আৰু, শ্ৰুতি ভিতৰতে আছে, তাই সকলো ক'ব। আপুনি অকণমান বহক, মই আহি আছো। ৰ'বা অৰুন্ধতী, তুমি বাৰে বাৰে একেটা কথাকে কৈ আছা যে শ্ৰুতি তোমালোকৰ লগত শ্বিলঙলৈ গৈছিল। এয়া তুমি জানি কৈছা নে নাজানি কৈছা মই নাজানো। কিছুমান কথা অনুমানৰ ভিত্তিত কোৱাটো কিন্তু ভাল কথা নহয়। বিনা দুখত কাৰোবাক অপৰাধী সজোৱাটো মই ভাল নাপাওঁ। তাকেইতো বোৱাৰী, শ্ৰুতি তোমালোকৰ লগত কেনেকৈ শ্বিলঙলৈ যাব? কাৰণ তোমালোক শ্বিলঙৰ পৰা উভতি আহোঁতে দেখোন তেওঁ ইয়াতে আমাৰ লগত কথা পাতি আছিল। তোমালোক অহাৰো বহুত আগতে আহি ইয়াতে আছিলহি। আপোনালোকে কথাটো কেনেকৈ লয় মই নাজানো, কিন্তু মই শ্বিলঙত শ্ৰুতিক লগ পাইছিলো। শ্ৰুতিক লগ পাইছিলা? এইবোৰ তুমি কি কৈছা? ইয়াত শ্ৰুতিক লগ পাতি তুমি দেখোন একো নকলা। তাৰমানে শ্ৰুতিয়ে তোমাৰ লগত শ্বিলঙত কথা পাতিছিল? কথা পতা নাছিল জেঠাই, কিন্তু মই তেওঁৰ হাতখন চুই চাইছিলো। বেয়া নাপাব, আচলতে মই এখেতক শ্ৰুতি, তুমি? মোৰ বোধেৰে সেয়া শ্ৰুতিয়ে আছিল। মই তেওঁৰ লগত কথা পাতিবলৈ যত্ন কৰিছিলো, কিন্তু তেওঁ মোক একো কোৱা নাছিল। এক মিনিট, এতিয়া তোমাৰ কাষত বাবা আছিল নে নাই? আছিল ককা। মই তেখেতক বাৰে বাৰে কৈছিলো সেয়া শ্ৰুতি, কিন্তু তেখেতে মোক তাৰ পৰা আঁতৰাইহে আনিছিল। তুমি আচলতে কি ক'ব খুজিছা? তুমি শ্ৰুতিক শ্বিলঙত লগ পাইছিলা, তুমি তাইৰ খাতিৰ চুই চাইছিলা, কিন্তু বাবাই তোমাক তাৰ পৰা আঁতৰাই আনিছিল। তাৰমানে তুমি শ্ৰুতিক দেখিছিলা, কিন্তু বাবাই দেখা নাছিল। এতিয়া আমি চকুৰে দেখাজনক বিশ্বাস কৰিম নে নেদেখাজনক বিশ্বাস কৰিম? শ্ৰুতিৰ বাবাৰ ভাল বন্ধু বুলি জানো। শ্বিলঙত তেনেদৰে লগ পোৱা হলে তোমাৰ সন্মুখতে দুয়ো কথা পাতিব পাৰিলেহেঁতেন। তোমাৰ পৰা লুকুৱাবলৈ কি আছে? ক'ব নোৱাৰো ককা, কিন্তু সেয়া শ্ৰুতি যেনেই লাগিছিল। হেৰা, তোমাৰ সমস্যাটো ক'ত? আচলতে তুমি কাক দুখ দিব খুজিছা মই বুজা নাই। বৰ্ণভক নে শ্ৰুতিক? তুমি কি প্ৰমাণ কৰিব খুজিছা? বৰ্ণভে শ্ৰুতিক শ্বিলঙলৈ লৈ গৈছিল নে শ্বিলঙত শ্ৰুতিক ওচৰত পায়ো সি চিনি নাপালে? বেয়া নাপাব জেঠাই, মই মোৰ অনুভৱবোৰহে কৈছো। ভুল হ'বও পাৰে, কাৰণ মই অন্ধ।